জীৱনত কেতিয়াও আশা নেহেৰুৱাব। আপুনি হয়তো বহুবাৰ নিৰাশ হৈছে, কিন্তু তথাপিও অলেখবাৰ আপুনি আশা কৰিব লাগিব যে আপুনি পাৰিব। জীৱনত কেতিয়াও হাৰ নেমানিব। যদি জীৱনত জিকিব বিচাৰে, জীৱনত জিকিব বিচৰাসকলে কেতিয়াও হাৰ নামানে, আৰু হাৰ মানি যোৱাসকল কেতিয়াও জয়ী নহয়। আপুনি পৰি যোৱা মানে এইটো নহয় যে আপুনি পৰাজিত। আপুনি পৰি যোৱা হয়তো কিছুমান মানুহে দেখিলে, কিন্তু যদি আপুনি পৰাৰ পৰা থিয় হ'ব পাৰে, তেতিয়া গোটেই পৃথিৱীয়ে আপোনাক দেখিব। জীৱনত কেতিয়াও থমকি নৰব। জীৱনৰ কেতিয়াও শেষ নাই। হয়তো কেতিয়াবা কাৰোবাৰ পিছত আৰু কেতিয়াবা কাৰোবাৰ আগত, কিন্তু লাইনৰ শেষত থকা জনো এটা সময়ত কাউণ্টাৰ পায়হিয়ে। জীৱনত বহুত পৰাজয়ৰ সন্মুখীন হ'ব, কিন্তু নিজকে কেতিয়াও পৰাজয় হ'বলৈ নিদিব। কেৰিয়াৰ গঢ়াৰ বয়সত কেতিয়াও চেহেৰাক লৈ চিন্তা নকৰিব। ভাল কেৰিয়াৰে আপোনাৰ চেহেৰা নিজে নিজে উন্নত কৰিব। কিন্তু ভাল কেৰিয়াৰ নাথাকিলে ভাল চেহেৰা এটাও এটা সময়ত ম্লান হৈ যাব আৰু নষ্ট হৈ পৰিব। ভাল চেহেৰা সদায় সন্মানৰ যোগ্য নহ'বও পাৰে, কিন্তু ভাল কেৰিয়াৰ সদায় দাম থাকে। কাৰোবাৰ মনৰ ইমান গভীৰতালৈ নাযাব, য'ৰ পৰা তেওঁ আপোনাক বাহিৰলৈ পেলাই দিলে আপুনি গৃহহীন হৈ পৰিব। কাৰোবাৰ লগত বেছি কথা নাপাতিব। যদি তেওঁ আপোনাৰ লগত কথা পতা বন্ধ কৰে, তেন্তে আপুনি বাকৰুদ্ধ হৈ পৰিব। কোনোবাই সহায় কৰিব বুলি মুখলৈ চাই বেছিকৈ ৰৈ নাথাকিব। তেওঁ যদি আপোনাক সহায় আগবঢ়ায়, তেন্তে আপুনি দুৰ্বল হৈ পৰিব, নিজৰ কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলাব। যিখন সংসাৰত পতি বা পত্নীক বেয়া উপদেশ দিয়া মানুহ আছে, সেইখন সংসাৰত কেতিয়াও শান্তি নাথাকে। শান্তিৰ অস্তিত্ব কেৱল সেইখন সংসাৰতহে থাকে য'ত স্বামী স্ত্ৰীৰ মাজত গভীৰ আস্থা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকে। স্বাৰ্থ য'তেই শেষ, তাৰ পৰাই বদনাম আৰম্ভ হয়। এই মানুহৰ নিয়ম। আপুনি তেতিয়ালৈকে ভালে থাকিব যেতিয়ালৈকে আপুনি আনক আপোনাৰ সকলো দিব পাৰিব। স্পষ্টবাদী হ'বলৈ শিকক। স্পষ্টবাদী হ'লে শত্ৰু বাঢ়িব বুলি ভয় নকৰিব। এই পৃথিৱীত যি স্পষ্টকৈ খোলাখুলিকৈ কথা কয়, তেওঁলোকৰ লগত কিছু মানুহৰ সম্পৰ্ক বেয়া হ'বই। সকলোৰে লগত ভাল হৈ থাকিবলৈ মিঠা মিঠা কথা কৈ ভৰি মালিচ কৰা সকল প্ৰকৃততে ভণ্ড স্বভাৱৰ আৰু প্ৰতাৰক হয়। কাৰোবাৰ অপেক্ষাত ৰৈ থকা সময়বোৰ পাৰ হৈ যাব খোজে। আপুনি কাৰোবাৰ বাবে ৰৈ আছে, তেওঁ আহি পাব লগা সময় পাৰ হৈ গৈছে, তেতিয়া আপোনাৰ মন লাহে লাহে বেয়া হৈ যাব। আপুনি এনে অনুভৱ কৰিব যেন ঘড়ীটো বন্ধ হৈ গৈছে, সময়বোৰ আগবাঢ়ি যোৱা নাই। মানুহৰ জীৱনত যেতিয়া হঠাৎ পৰিৱৰ্তন আহে, তেতিয়া তেওঁ হয় বেছি কথা কয়, নহ'লে চুপ হৈ থাকে। আমি এনে এখন ঠাইত বাস কৰিছোঁ, য'ত উপদেশ দিবলৈ হাজাৰজন আছে, কিন্তু বিপদৰ সময়ত কাষত থকা লোক এজনো নাই। অৱহেলাই য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে। এইখন স্বাৰ্থপৰ পৃথিৱীত মানুহৰ ইগ' থকাটো জৰুৰী, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। আৰম্ভণিতে অকলে থাকিবলৈ বেয়া লাগিব পাৰে, কিন্তু পিছলৈ সেয়া অভ্যাস হৈ যায়। মানুহৰ মাজত থাকিও তেতিয়া ভাল নলগা হৈ পৰে। অকলশৰীয়াকৈ থকাটোৱে ভাল লগা হৈ পৰে। জীৱন হৈছে এখন নদীত চলি থকা নাৱৰ দৰে, য'ত কেতিয়াবা সুখৰ ঢৌ উঠে আৰু কেতিয়াবা কষ্টৰ সোঁত বয়। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এদিন সকলো ঠিক হৈ যাব, এই কথাটো ভাবিয়েই হাজাৰজনে কষ্টৰ জীৱন কটাই আছে। বহুতেই চতুৰালি কি বুজি নাপায়, সেয়ে অলপতে মানুহক বিশ্বাস কৰি লয়। শিক্ষা কেৱল কিতাপতেই পোৱা নাযায়। বহু সময়ত কিছুমান মানুহে নিবিচৰাকৈ বহুত শিক্ষা দি যায়। জীৱনক লৈ গল্প লিখাটো খুব সহজ, কিন্তু গল্পৰ দৰে জীৱন কটোৱাটো খুব কঠিন। সময় থাকোঁতে যাক মূল্য নিদিয়ে, সময় পাৰ হৈ গ'লে তেওঁৰ ছাঁটো আপুনি দেখিবলৈ নাপাব, কাৰণ আত্মসন্মানবোধ সকলোৰে আছে। মানুহে শৰীৰত আঘাত পালে যিমান কষ্ট পায়, তাতোতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। ছোৱালীবোৰে জীৱনত দুটা বস্তুৱেই বিচাৰে, এটা হ'ল সন্মান আৰু আনটো হ'ল মনে বিচৰা ধৰণৰ এজন জীৱন সংগী। সপোন ভৰা জীৱনত দুখ যেতিয়া আহে, সকলো তেতিয়া পৰ হৈ পৰে, কোনো ওচৰত নাথাকে। কষ্টই যেতিয়া মনৰ মাজত দি যায় বেথা, সকলোৱে তেতিয়া পাহৰি যায় সম্পৰ্কৰ কথা। কোনোবাই আপোনাক অপছন্দ কৰিলে, ঘৃণা কৰিলে, এইবোৰ নাভাবি কোনে আপোনাক ভাল পায়, কোনে আপোনাক পছন্দ কৰে, সেইবোৰক গুৰুত্ব দিয়ক। শিক্ষিত ব্যক্তি অহংকাৰী হ'ব পাৰে, কিন্তু জ্ঞানী ব্যক্তি কেতিয়াও অহংকাৰী হ'ব নোৱাৰে, কিয়নো অহংকাৰী ব্যক্তি কেতিয়াও জ্ঞানী নহয়। আমি সেইজনক ঘৃণা কৰা উচিত, যিয়ে নিজৰ ভালৰ বাবে আনৰ মুখৰ হাঁহি কাঢ়ি নিবলৈ এবাৰো চিন্তা নকৰে। পাৰফেক্ট মানুহটো সেইজন, যি আপোনাৰ ভালপোৱা লৈ ক্লান্ত নহয়, আপোনাৰ কথাবোৰক লৈ কেতিয়াও বিৰক্ত নহয়। কাউৰী কলা বাবে তাক কোনেও ভাল নাপায়, পিঞ্জৰাটো আবদ্ধ কৰিব নিবিচাৰে। ঠিক সেইদৰে মানুহে মুখত যিমানেই নকওক,
প্ৰকৃত সৌন্দৰ্য তেওঁলোকৰ মনত থাকে। যদি বহুত বেছি কষ্ট লাগে অলপ কান্দি লওক, কিন্তু স্বাৰ্থপৰ মানুহৰ ওচৰত নিজৰ মনৰ কষ্টৰ কথা বৰ্ণনা দিবলৈ নাযাব। পৰিস্থিতিয়ে আপোনাক বুজায় সকলো আপোনাৰ আপোন নহয়, সেইবাবে পৰিস্থিতিটোক আপুনি ধন্যবাদ জনাওক। ভাল পাই কাৰোবাক বুকুত ঠাই দিয়াটো সহজ, কিন্তু বুকুৰ পৰা মচি পেলোৱাটো কঠিন। প্ৰতাৰণাৰ চিকাৰ হোৱাজনে বুজে পুনৰাই কাৰোবাক বিশ্বাস কৰাটো কিমান কঠিন। খঙাল মানুহে বহুত কথা কৈ দিয়ে, কিন্তু খং শেষ হ'লে তেওঁৱেই বেছি কষ্ট পায়। কাষত থকাজনক আমি গুৰুত্ব দিবলৈ টান পাওঁ, কিন্তু দূৰত থকাজনৰ সামান্য যোগ্যতাও আমাৰ বাবে মূল্যহীন হৈ পৰে। আমি সঁচাই অদ্ভুত। সঁচা কথা ক'লে যিয়ে খং কৰে তেওঁৰ ওচৰত সঁচা কোৱাটো উচিত নহয়, আৰু যিজন বতৰৰ দৰে সলনি হয় সেই মানুহৰ লগত বন্ধুত্ব কৰাটো উচিত নহয়। এতিয়াৰ যুগটো খুব ব্যস্ত হৈ গৈছে। খুব বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে। ভাল কিতাপ আৰু ভাল মানুহক সোনকালে বুজিব নোৱাৰি। কিতাপখন যিমানেই পঢ়িব লাগে ঠিক তেনেদৰে ভাল মানুহৰ সৈতেও সময় কটালেহে বুজা যায়। সাহস মানে মনৰ ভিতৰত ভয় নথকা নহয়। সাহস মানে ভয় থকাৰ স্বত্বেও জয় কৰাৰ চেষ্টা আৰু আত্মবিশ্বাস লৈ আগুৱাই যোৱা। নিজৰ কেৰিয়াৰক সময় দিয়ক। এতিয়াৰ সম্পৰ্কবোৰৰ কোনো ভৰসা নাই। আজি আছে কালিলৈ নাই। কোনো এজন মানুহক এৰি থকাটো কষ্টকৰ, কিন্তু তাতকৈ বেছি কষ্ট হয় তেওঁ অবিহনে নজনাকৈ অপেক্ষা কৰা। কোনেও ভাল নাপাওক, কোনো আপোন নহওক, অন্তত এজন মানুহ থাকক যিয়ে মাত শুনিলে বুজি পাওক মই ভালে আছোনে নাই। কিছু মানুহে আপোনাক জখলা দি গছত উঠাই দিব, আৰু এদিন জখলাৰ সৈতে গছৰ পৰা সহায়ো দিব। যদি আপুনি আপোনাৰ আশে-পাশে এনেকুৱা মানুহক চিনি পায় তেন্তে তেওঁলোকৰ পৰা দূৰত্ব বজাই চলক। জীৱনত কিছুমান বস্তু বিচাৰিলেও ঘূৰাই পোৱা নাযায়, যেনেকৈ পাৰ হোৱা সময় আৰু কৈ দিয়া কথা ঘূৰি নাহে। আনৰ তুলনাত সফলতা যদি দেৰিকৈ আহে তথাপিও নিৰাশ নহ'ব, কাৰণ সৰু ঘৰ সোনকালে তৈয়াৰ কৰা হয়, কিন্তু ডাঙৰ অট্টালিকা বনাবলৈ অলপ সময় লাগে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।